फरायसाफोरखौ सोलोंथाइ बिथिङाव जौगाहोनो थाखाय BPF, BSU आरो लाइमोन BPF जथायै मोनफ्रोमबो ब्लकनि सिङाव बेसेन नाङै फोरोंथाय बादा लानाय जायो। बेबायदिनो उदालगुरि जिल्लानि भैरबकुन्द ब्लकनि सिङावबो गासै मोनबा फोरोंथाय मिरुआव फोरोंथाय बादा लायो। दिनैनि जोबथा फ्रि सामार कचिं केम्पनि हाबाफारिखौ खरां गरखा हारिमु दिन्थिसालि न'ब्लाङाव जथायै लानाय जायो। हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा एबा MLA रिहन दैमारी, मिरु BPFनि बिबानगिरि सुनिल बसुमतारी, भैरबकुन्द ब्लकनि TCLCC चेयारमेन सनेश्वर वारी, भैरबकुन्द ब्लकनि नेहाथारि जन नार्जारी, उदालगुरि जिल्ला लाइमोन BPFनि बिबानगिरि धनजित खाख्लारी, प्रमित दैमारी, जिल्ला BSUनि बिबानगिरि उइलियाम बसुमतारी आरो गोबां गेदेमा फोरोंगिरिफोरा। আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতৰ নেতৃত্বতে সমগ্ৰ BTCত এই গ্ৰীষ্মকালীন যি পাঠদান কোচিং ক্লাছ সেইটো আমি আৰম্ভ কৰিছিলোঁ। আজিৰ পৰা প্ৰায় 20 দিন আগত আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি তাৰে ক্লোজিং চেৰেমনি আমি পাতিছোঁ। বিশেষভাৱে আমাৰ ভৈৰৱকুণ্ড সমষ্টিত প্ৰায় 400তকৈ বেছি ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিছিলে। আমাৰ ইয়াত 4টা আমি কোচিং চেণ্টাৰ আমি ইয়াত পাতিছিলোঁ আৰু প্ৰতিটো চেণ্টাৰতে আমি দেখা পাইছোঁ যথেষ্ট উৎসাহেৰে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক অংশগ্ৰহণ কৰিছে। বিশেষভাৱে ক্লাছ 10, 11 আৰু 12 এই তিনিটা ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক আমি বেছি গুৰুত্ব প্ৰদান কৰিছিলোঁ আৰু সকলোৱে সহযোগ কৰিছে আৰু মই আশা ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাভান্বিত হৈছে আৰু এই সুযোগতে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও আমাৰ অনুৰোধ ৰক্ষা কৰি এই পাঠদানত তেওঁলোকে পাঠদান কৰিলে এই কোচিং ক্লাছত তেওঁলোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আচলতে তেওঁলোকক আমি ভাল মাননি দিব আমি পাৰিব লাগিছিল, তেনেকুৱা ধৰণৰ আমি পৰা নাই। তথাপিও তেওঁলোকেও আমাৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি তেওঁলোকে আমাৰ আহ্বান ক্ৰমে তেওঁলোকে ইয়াত সহযোগ কৰিছে, সেইকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে বিচাৰিছে আমাৰ BTC অঞ্চলত বহুত দুখীয়া ল'ৰা ছোৱালী আছে যিসকলে টিউশ্যন ল'ব নোৱাৰে, নিজে টিউশ্যন ল'ব নোৱাৰে আৰু সেই টিউশ্যন ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকল এই কোচিং ক্লাছৰ যোগেদি লাভান্বিত হ'ব সেইটো চিন্তা কৰিছে। তেখেতে বিচাৰিছে আমাৰ BTC ল'ৰা ছোৱালীবিলাক ভাল ৰিজাল্ট কৰক, ডাঙৰ মানুহ হওক, এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত মানে ভালকৈ নম্বৰ লৈ পাছ কৰক, তাকে তেখেতে আশা কৰিছে আৰু সেইকাৰণে তেখেতে যথেষ্ট মানে টকা পইচা খৰচ কৰি এই কোচিং ক্লাছবিলাক কৰাইছে আৰু প্ৰতিটো সমষ্টিত আমাৰ দলৰ ব্লক কমিটিৰ সভাপতি, ছেক্ৰেটাৰী, প্ৰাইমাৰী কমিটিৰ সভাপতি, ছেক্ৰেটাৰী আৰু সদস্যসকলে সকলোৱে আমাক সহযোগ কৰিছে আৰু বিশেষভাৱে আমাৰ ভৈৰৱকুণ্ড সমষ্টিত আমি এই কোচিং ক্লাছটো খুব ভালকৈ কৰিব আমি পাৰিলোঁ, সক্ষম হ'লোঁ আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি ভাল ৰিজাল্ট পাম সেইটোকো আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ ভৈৰৱকুণ্ড BTC সমষ্টিত 2জন NEET এক্সামটো পাছ কৰিছে। ইতিমধ্যে আজি আমি তেওঁলোককো আমি সম্বৰ্ধনা জনাইছোঁ। এজন মনোজ বসুমতাৰী, তেখেতৰ নম্বৰটো যথেষ্ট ভাল আৰু আমি আশা কৰিছোঁ এটা ভাল অনুষ্ঠানত তেখেতে এডমিশ্যনো পাব আৰু এটা আদিবাসী ছোৱালী ৰাজেশ্বৰী গৌড়, তেখেতৰ নম্বৰটো অলপ কম আছে, একদম দুখীয়া ঘৰৰ ছোৱালী হয় তাই। কাৰণ মই সেই গাঁৱত মই নিজে গৈছিলোঁ, সেইখন গাঁৱত প্ৰায় বনৰীয়া হাতী আহে। যোৱা বছৰ বনৰীয়া হাতী সেইখন গাঁৱত 3-4টা পৰিয়ালত ঘৰ ভাঙিছিলে আৰু মই নিজেও
সেই পৰিয়ালকেইটা খবৰ ল'বৰ কাৰণে মই গৈছিলোঁ আৰু তাতে তাই মোক আহি পেলাই লগ কৰিছিল যে তাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। মই সুধিছিলোঁ তাইক যে তুমি কি কৰিবা? তেখেতে কৈছিলে মই নীট এক্সাম এপিয়াৰ কৰিম। আৰু তেতিয়াই মই তেখেতে আৰ্থিক অনুদানো বিচাৰিছিলে, মই যিখিনি পাৰোঁ মই সহায় কৰিছিলোঁ। আজি তাইও পাছ কৰিছে আৰু আশা কৰিম তাইও এটা ভাল অনুষ্ঠানত এডমিশ্যনটো পাব। খুব দুখীয়া ছোৱালী, খুব দুখীয়া বেকগ্ৰাউণ্ডৰ পৰা আহিছে, গতিকে মই আশা কৰিছোঁ তাইও নীট এক্সাম যিহেতু পাছ কৰিছে নিশ্চয় এডমিশ্যনটো পাব, সেইটো আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ এইটো BPF দলে আমি সিদ্ধান্ত লৈছিলোঁ যে নিৰ্বাচন আগত ঘোষণা কৰিছিলোঁ যে নেপালী ভাষাটো মোটামুটি শিকাৰ কাৰণে মানে মাষ্টাৰ ডিগ্ৰী লেভেলত সেই MIL-টো শিকিবৰ কাৰণে ক'তো নাই আমাৰ ইয়াত। সেইকাৰণে আমি BPF দলে নিৰ্বাচনৰ আগত আমি কথা দিছিলোঁ যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত নেপালী MIL-টো আমি ইণ্ট্ৰডিউচ আমি কৰিম আৰু ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আৰু MIL-ত যিসকলে সৰ্বোচ্চ নম্বৰ পাইছে বা কোনোবা ছাবজেক্টত সৰ্বোচ্চ নম্বৰ পাইছে তেওঁলোকক আৰ্থিক অনুদান দিয়াৰ কাৰণে আমি ঘোষণা কৰিছিলোঁ আৰু সেই অনুযায়ী সেইটো দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰি আছে। আমাৰ ফাইনেন্সিয়েল পজিশ্যনটো অলপ বেয়া আছিলে, সেইটো বাজেটত পইচা পোৱাৰ লগে লগে তেওঁলোকক আমি সেই আৰ্থিক অনুদানটো দিম। কিন্তু ইয়াৰ আগতে যিসকলে আমাৰ মেট্ৰিক পৰীক্ষাত মানে ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যন যিসকলে পাইছিলে তেওঁলোককো আমি 20,000 টকাকৈ আমাৰ BTC চৰকাৰ তৰফৰ পৰা ইতিমধ্যে আমি তেওঁলোকক দিছোঁ। আৰু সেইকাৰণে আমি দিছোঁ তেওঁলোকে পঢ়াত যাতে উৎসাহ যাতে পায়, ফাৰ্ডাৰ পঢ়িবৰ কাৰণে এডমিশ্যন লোৱাত যাতে সুবিধা হয়, সেই দৃষ্টিভংগীটো চাই পেলাই তেওঁলোকক সেই আৰ্থিক অনুদানবিলাক দিয়া হৈছে। মই ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক হাইস্কুল আছে, হায়াৰ ছেকেণ্ডাৰী আছে, আমাৰ কলেজ আছে, জুনিয়ৰ কলেজবিলাক আছে, সেইসকলৰ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে ক্লাছ 10 আৰু 12 ক্লাছ এই ছাত্ৰ ছাত্ৰীসকলক আমি পঢ়াত যাতে তেওঁলোকে উৎসাহ যোগাবৰ কাৰণে, পঢ়াৰ ক্ষেত্ৰত উৎসাহ যোগাবৰ কাৰণে, তেওঁলোকক মটিভেশ্যন কৰিবৰ কাৰণে আমি প্ৰগ্ৰাম ল'ম। মই অহা ছেপ্টেম্বৰ মাহৰ লাষ্টৰ ফালে সেই কাৰ্যসূচীটো ল'ম আৰু ইয়াৰ কাৰণে সকলো শিক্ষানুষ্ঠানৰ বিশেষকৈ ওদালগুৰি সমষ্টিৰ অন্তৰ্গত আমাৰ প্ৰিন্সিপালসকলৰ লগত মই কথাটো পাতিম কোন দিনটো ল'লে ভাল হ'ব আৰু ইয়াৰ কাৰণে আমি ভাল মটিভেটৰ আমি আনিম, মানে শিক্ষাৰ ওপৰত কথা ক'ব পৰা ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি উৎসাহ যোগাব পাৰোঁ তাৰ কাৰণে সেই ব্যৱস্থাটো মই কৰিম।